নমস্কাৰ বন্ধুসকল, আজি আমি এক বিশেষ ঠাইলৈ ওলাইছোঁহি, যিহেতু বতৰ ডাৱৰীয়া আৰু এইফালে আমাৰ নিকলাছ দাদা আছে। চ' আমি এক বিশেষ ঠাইত গৈ আছোঁ আৰু যি ঠাইৰ পৰা বিশেষকৈ আজিৰ তাৰিখত আমাৰ কৃষক ৰাইজে আমাৰ অসমত বা আমাৰ এই অঞ্চলত বিশেষকৈ চলি থকা যি বগৰী খেতি, সেই বগৰী খেতিৰ যি পুলি, সেই পুলি তেখেতসকলৰ কাৰণে খুব প্ৰয়োজনীয় হৈ আছে। সেই পুলি ক'ত পাম, কি ধৰণে পাম আৰু সেই পুলিখিনি কিমান ৰেটত পাম আৰু সেই পুলিক লৈ পিনে এক মানে কি হ'ল, সঁচা কথা ক'বলৈ গ'লে এক উদ্বিগ্নতাৰ এক পৰিৱেশ সৃষ্টি হৈ আছে। সেই পুলি সকলোৱে বিচাৰি আছে। গতিকে আমি এক বিশেষ এনেকুৱা এখন ঠাইত গৈছোঁ, যি ঠাইত বা গ'লে আপোনালোকে খুব কম মূল্যত সেই বগৰী পুলি ক্ৰয় কৰিব পাৰিব, বিভিন্ন প্ৰজাতিৰ বগৰী পুলি। চ' আমি তালৈ গৈ আছোঁ, এতিয়া বৰ বিশেষ নকওঁ। চ' তালৈ গৈ লওঁ আৰু সবিশেষ তাৰ পৰা জনাম। চ' বন্ধুসকল, আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে এতিয়াও চেনেল ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি প্লিজ অলপ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আহিবলৈ নতুন নতুন ভিডিঅ'বিলাক পাই থাকে। চ' তেতিয়ালৈ বলক আমি সেই ঠাইলৈ যাবলৈ অলপ চেষ্টা এটা কৰোঁ। চ' নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ মৰাণৰ যি জ্যোতিপুৰ, সেই জ্যোতিপুৰৰ আমাৰ সকলোৰে চিনাকি যি ছানফ্লাৱাৰ নাৰ্চাৰী, সেই নাৰ্চাৰী আহি উপস্থিত হৈছোঁ। আৰু এইফালে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ বিজু ককাইদেউ আছে। চ' তেখেতৰ পৰা বিশেষকৈ আজিৰ তাৰিখত যি আমাৰ এই অঞ্চলত বা আমাৰ যি আমাৰ জিলাৰ ভিত্তিতে, অৰ্থাৎ আমি ক'বলৈ গ'লে আমাৰ এই অসম ভিত্তিতে বিশেষকৈ যি বগৰী খেতিৰ এক বৃহৎ প্ৰচলন চলি আছে আৰু এই বগৰী খেতিৰ যি লাভালাভ বা কৃষক ৰাইজে যি ধৰণে বগৰী খেতি কৰিব বিচাৰিছে বা সেই বগৰী খেতি সম্পৰ্কে বা তেখেতসকলে ক'ৰ পৰা পুলি কি ধৰণে ক্ৰয় কৰিব আৰু সেই পুলি কেনেধৰণে কোন মাহত পোৱা যায়। চ' সেই লৈ পিনে এটা ৰাইজৰ মাজত, কৃষক ৰাইজৰ মাজত বিশেষকৈ এক উৎকণ্ঠাৰ এক সৃষ্টি হৈ আছে। তো তেনে মুহূৰ্তত মই আজি আহি এই নাৰ্চাৰীত উপস্থিত হ'লোহি আৰু ইয়াত যিহেতু এক বৃহৎ পৰিমাণৰ তেখেতসকলে এই বগৰী, বিভিন্ন প্ৰজাতিৰ বগৰী পুলি এটা ৰাখিছে। চ' এয়া বন্ধুসকল, বিশেষকৈ আপোনালোকে দেখিছে বৃহৎ পৰিমাণৰ এক বগৰী যি পুলি ইয়াত আছে। চ' আহক আমি বিজু ককাইদেউৰ কাষলৈ যাবলৈ চেষ্টা কৰোঁ আৰু এই পুলিৰ সম্পৰ্কে সবিশেষ অলপ জানিবলৈ চেষ্টা এটা কৰোঁ। মানে আমাৰ নাৰ্চাৰীত যথেষ্ট সংখ্যক বগৰী পুলি আছে। আমি সদ্যহতে প্ৰায় 1 লাখমান বগৰী পুলি এতিয়ালৈকে বিক্ৰী কৰিলোঁ আৰু যিহেতু ছিজনটো আহিছে, গতিকে আৰু যথেষ্ট সংখ্যক আমি বগৰী পুলি বিক্ৰী কৰিব পাৰিম বুলি এইবছৰ আশা ৰাখিছোঁ। আৰু আমাৰ ইয়াত এতিয়াও যথেষ্ট 20-30 হাজাৰ বগৰী পুলি মজুত আছে। এইবিলাক প্ৰজাতি, এইটো এটা প্ৰজাতি হ'ল বগৰী আমাৰ, ইয়াৰ হ'ল নাম হয় বলচুন্দৰী গ্ৰাফটেড হয়। ইয়াত গ্ৰাফটিং কৰা আছে। লগতে এইটো হ'ল চিডৰ পৰা কৰা পুলি আৰু এইটো ওপৰতো এইটো গ্ৰাফটিং হয়, উন্নত প্ৰজাতি হয়। গতিকে এইটো হ'ল আপোনাৰ বলচুন্দৰী, এইটো কাশ্মীৰ আপেল বুলি কোৱা হয়। যথেষ্ট প্ৰডাকশ্যন হয়। প্ৰথম বছৰ যদি আমি ধৰোঁ, আমি য'ত কলিকতাত যেতিয়া আমি গৈছিলোঁ, য'ত প্ৰডাকশ্যন হৈছিলে, তাত আমি চাইছোঁ তাত মানে 70 পৰা 80 কেজি প্ৰথম বছৰত প্ৰডাকশ্যন হৈছে, উৎপাদন হৈছে। গতিকে আমি তাৰ তুলনাত আমাৰ অসমত আমি কৃষকক কৈছোঁ 30 পৰা 40 কেজি যদি আমাৰ এই প্ৰডাকশ্যন হয়, আমাৰ কাৰণে যথেষ্ট। গতিকে প্ৰথম বছৰত আমি এতিয়াৰ পৰা যদি পুলি ৰোপণ কৰোঁ, পুলি ৰোপণ কৰিলে আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ যিহেতু ফুল আহিব, তেতিয়ালৈকে আমি 30-40 কেজি বগৰী পাবলৈ সক্ষম হ'ম। আৰু লগতে আৰু দুটা প্ৰজাতি আমাৰ ওচৰত আছে আৰু মই বাকী এফালে দেখাইছোঁ। এইটো ক'লোঁ বলচুন্দৰী, লগতে এইটো এটা ভেৰাইটি হ'ল আমাৰ কাশ্মীৰ আপেল। এইটো হ'ল ভাৰত সুন্দৰী, যাক মিছ ইণ্ডিয়া বুলি কোৱা হয়। এইটো খুব এটা ভাল প্ৰজাতি হয়। গতিকে ইয়াৰো প্ৰচুৰ পৰিমাণে ফল ধৰে। এজোপা গছত আমি যেতিয়া বগৰী বাৰীলৈ গৈছিলোঁ কলিকতাত, মই যেতিয়া বগৰী বাৰী চাইছিলোঁ, আমাৰ অসমতো বিভিন্ন প্ৰান্তত লগাইছে। আমি প্ৰত্যেক বছৰ পুলি দিয়াৰ ব্যৱস্থা কৰোঁ। গতিকে ইয়াৰো প্ৰচুৰ পৰিমাণে ফল ধৰে। প্ৰত্যেকজোপা গছত আমি যথেষ্ট ফল পাব পাৰোঁ। গতিকে এবিঘাত আমি 3 লাখৰ পৰা 3.5 লাখ টকা কম পৰিমাণেও আমি উপাৰ্জন কৰিব পাৰোঁ, যদিহে মানে কৃষকে এই বগৰী খেতি কৰিব বিচাৰে। গতিকে প্ৰত্যেক বছৰে আমি এবিঘা বগৰী 3 পৰা 3.5 লাখ টকা আমি উপাৰ্জন কৰিব পাৰিম ইয়াৰ পৰা। গতিকে বগৰী হ'ল আমাৰ, এইটো দুটা মই প্ৰজাতি দেখালোঁ। এটা হ'ল আপোনাৰ বলচুন্দৰী, এইটো হ'ল ভাৰত সুন্দৰী, আৰু এটা যিটো থাই গ্ৰীণ, তাত আৰু এটা প্ৰজাতি আছে আমাৰ ইফাললৈ আছে। গতিকে আমাৰ ওচৰত সদ্যহতে 3টা প্ৰজাতি বগৰী পুলি উপলব্ধ আছে। বগৰী পুলি যথেষ্ট সংখ্যক দেখিছোঁ আৰু কৃষক ৰাইজে এতিয়া বিচাৰি আছে বগৰী পুলি। চ' তেখেতসকলে যদি আহিব বিচাৰি ইয়াত বগৰী পুলি নিবৰ কাৰণে, তো সদ্যহতে পোনপ্ৰথম তেখেতসকলে কোন ঠিকনাত তেখেতসকলে ইয়াত আহিব লাগিব? গতিকে আমাৰ এইডোখৰ হ'ল মৰাণ জ্যোতিপুৰ পৰে। গতিকে মৰাণ জ্যোতিপুৰ হ'ল আমাৰ নাৰ্চাৰীখন। আমি ইয়াত এইটো চেলিং চেণ্টাৰ হিচাপে ৰাখিছোঁ। আমাৰ আৰু এটা ব্ৰাঞ্চ আছে। ব্ৰাঞ্চ মানে মূল আমাৰ উৎপাদন যিটো ঠাই হয়, ঠাইডোখৰ হ'ল টিংখং সমষ্টি, ধমন নলনী কপহুৱা। গতিকে তাৰ পৰাও যদি আমাৰ ধৰক দুলীয়াজান, তিনিচুকীয়া, পেঙেৰি অঞ্চলৰ মানুহে তাৰ পৰা যথেষ্ট সংখ্যক পুলি ক্ৰয় কৰে। গতিকে যিখিনি মানে আমাৰ আপাৰ আছামৰ ধৰক তিনিচুকীয়া, টিংখং, দুলীয়াজান সেইফালৰ মানুহখিনি আমাৰ টিংখং সমষ্টি ধমনৰ
নলনী উপভাগ আমাৰ য'ত প্ৰডাকশ্যন হয় বেলেগ বেলেগ ফুলৰ প্ৰডাকশ্যন, গতিকে তাৰ পৰাই ক্ৰয় কৰিব পাৰিব। আৰু বাকী আমাৰ যিহেতু দূৰণিবতীয়া ঠাইবিলাকত আমি মৰাণৰ পৰা দিয়াৰ ব্যৱস্থা কৰোঁ, গতিকে মৰাণ জ্যোতিপুৰ। মোৰ তথাপিতো মোবাইল নাম্বাৰটো এবাৰ মই কৈ দিছোঁ, আপোনালোকৰ সুবিধা হ'ব। মোবাইল নাম্বাৰটো হৈছে 9864699691, 9864699691। এই নম্বৰত মানে ফোনেৰে যোগাযোগ কৰিলে মোক যিকোনো সময়তে পাব পাৰে। গতিকে মই পুলি আমাৰ খুব বেছি আমি দাম লোৱা নাই, গতিকে খুব কম মূল্যৰ ভিতৰত আমি পুলি দিয়াৰ ব্যৱস্থা কৰিছোঁ কৃষকৰ সুবিধাৰ্থে। গতিকে হ'লচেল খুচুৰা আমাৰ ইয়াত দুয়োটাই কৰা হয়। আৰু বিশেষকৈ এতিয়াতো বগৰী পুলি আপোনাৰ ইয়াত উপলব্ধ আছে। হয় হয়। এইটো কিমান দিনলৈকে কৃষক ৰাইজে ইয়াত বগৰী পুলিখিনি এতিয়া যোগান ধৰিব পাৰিব আপোনালোকে? বগৰী পুলি আমি মে' মাহলৈকে যোগান ধৰিম। আমাৰ যিখিনি যিবিলাকে মানে আমাৰ খেতি হিচাপে কৰে, ব্যৱসায় ভিত্তি কৰে, তেওঁলোকে মে' মাহৰ ভিতৰত যদি ৰোপণ কৰিব পাৰে, তেতিয়া কি হ'ল যথেষ্ট লাভৱান হ'ব পাৰে। আমাৰ যদি কোনোবা কৃষকে 1, 2, 5টা তেনেকৈ পুলি ৰোপণ আমি গোটেই বছৰটো ৰোপণ কৰিব পাৰে, কোনো কথা নাই। কিন্তু যেতিয়া ব্যৱসায় ভিত্তিত আমি চোৱা হয়, তেতিয়া মে' মাহলৈকে যদি ৰোপণ কৰিব পাৰে, তেতিয়া কি হ'ল প্ৰথম বছৰতে আমাৰ যথেষ্ট উৎপাদন হয়। নহ'লে কি হয়, পিছত যদি ৰোপণ কৰা হয়, তেতিয়া এবছৰ দিন আমি ৰৈ থাকিব লগা হয়। আৰু বাকী একো কথা নাই, ৰোপণ কৰিব পাৰে। কিন্তু খৰালি ছিজনত আপোনালোকে জানে, গতিকে খৰালি ছিজনত পুলিটো বচাবৰ কাৰণে যথেষ্ট কষ্ট হয়। গতিকে আমাৰ প্ৰকৃতিয়ে যেতিয়া অনুমতি দিয়ে, আমি সেইটো হিচাপে পুলিটো ৰোপণ কৰিলে ভাল। আৰু লগতে আমি যদি মে' জুন মাহলৈকে ভিতৰত ৰুব পাৰোঁ, তেতিয়া আমাৰ প্ৰডাকশ্যন যথেষ্ট এই বছৰৰ ভিতৰতে হ'ব। চ' এয়া বন্ধুসকল, আপোনালোকে দেখি আছে যে আমাৰ যি ছানফ্লাৱাৰ নাৰ্চাৰীত এনেধৰণে বগৰী প্ৰায় 2টা প্ৰজাতিৰ বগৰী পুলি ইয়াত উপলব্ধ আছে। চ' আপোনালোকে যদি কোনোবা সদ্যহতে এই বগৰীৰ খেতি কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে ইয়াত আহিলে এই বগৰী পুলি আপোনালোকে ক্ৰয় কৰিব পাৰিব। চ' এয়া মই আপোনালোকক দেখাইছোঁ। আৰু বতৰো ভাল, খুব সুন্দৰ বতৰ এয়া বগৰী পুলি ৰোৱাৰ। আৰু বিশেষকৈ ইয়াৰ যি স্বত্বাধিকাৰী, যি বিজু ককাইদেউ, তেখেতে সবিশেষ আপোনালোকে জনালে যে বগৰী পুলিখিনি আমি কি ধৰণে কোন মাহত আমি ৰুব লাগিব, ইয়াৰ পৰা আমি কেনেধৰণে লাভান্বিত হ'ম, বা ইয়াৰ ৰোৱাৰ পদ্ধতি কি, বা ইয়াত আমি কোন ঠিকনাত আহিলে এই বগৰী পুলিখিনি পাম, এই সবিশেষ তথ্যখিনি জনালে। চ' বন্ধুসকল, যিসকলে ভিডিঅ'টো চাই আছে আৰু যিসকলে ভাবিছে যে বগৰী খেতি কৰিম বুলি, চ' তেখেতসকলে আপোনালোকে আহিলে ইয়াত এতিয়া এই বগৰী পুলিখিনি পাব। চ' ইয়াত যথেষ্টখিনি বগৰী পুলি আছে, এইখিনি মই আপোনালোকক দেখাই আছোঁ। চ' বন্ধুসকলে, আপোনালোক দেখালোঁ আমাৰ যি ছানফ্লাৱাৰ নাৰ্চাৰী, সঁচাকৈ খুব জনপ্ৰিয় নাৰ্চাৰী হয় আমাৰ এই অঞ্চলৰ, বিশেষকৈ মৰাণত যি আছে। চ' ইয়াত আহিলোঁ আৰু আমাৰ সকলোৰে শ্ৰদ্ধা চিনাকি স্বত্বাধিকাৰী যি বিজু ককাইদেউ আছে, তেখেতে এই নাৰ্চাৰী স্বত্বাধিকাৰী। চ' ইয়াত বগৰী পুলিৰ উপৰিও বিভিন্ন প্ৰজাতিৰ ফল মূলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফুলৰ পুলিও ইয়াত পোৱা যায়। চ' এইখিনি আপোনালোকক অলপ দেখাই আছোঁ। আৰু যিসকলে ভিডিঅ'টো চাই আছে, চ' তেখেতসকলে যদি কোনোবা আহিব বিচাৰে, তেতিয়াহ'লে এই নাৰ্চাৰীত আহিলে আপোনালোক খুব কম মূল্যতে এই বগৰী পুলিৰ পৰা ইত্যাদি কৰি বিভিন্ন প্ৰজাতিৰ ইয়াত ফল মূলো পোৱা যায়। চ' যিহেতু ককাইদেউৰ লগতে আছে, চ' আৰু দুটামান কথা জানিব বিচাৰিম যে ইয়াত এই বগৰী পুলিৰ উপৰিও আৰু তেখেতৰ যদি ফল মূলৰ বা অন্য কি পুলি ইয়াত পোৱা যায়? হয়, বগৰী পুলি বাহিৰেও আমাৰ বিভিন্ন প্ৰজাতি, আমাৰ থলুৱা হওক বা নতুবা বাহিৰৰ যিবিলাক হাইব্ৰিড প্ৰজাতি, তেনেকুৱাবিলাক যথেষ্ট প্ৰজাতি আমাৰ ইয়াত মজুত ৰাখিছোঁ। গতিকে আমাৰ যিটো জাপানৰ এটা ভেৰাইটি মিয়াজাকি নামৰ এডোখৰ ঠাইত প্ৰথম যিটো এটা আম হৈছিল, মিয়াজাকি নামেৰে নামাকৰণ কৰিছে এতিয়া। গতিকে সেইটো এটা জাপানৰ পৰা ভেৰাইটি আহিছে আমাৰ মিয়াজাকি। বাংলাদেশৰ পৰা কিছুমান আমাৰ ভেৰাইটি আহিছে, আমৰ বাৰী 11, বানানা মেংগো, তেনেকুৱা ধৰণৰ কিছুমান আমাৰ ওচৰলৈ ভেৰাইটি আহিছে। এতিয়া আমি একেবাৰে শেহতীয়াকৈ এটা নাম হোম বুলি এটা নাৰিকলৰ প্ৰজাতি আনিছোঁ। সেইটো হৈছে আপোনাৰ থাইলেণ্ডৰ পৰা আনিছোঁ এটা নাম হোম বুলি এটা প্ৰজাতি। ৱৰ্ল্ডৰ ভিতৰত এটা খুব ভাল প্ৰজাতি হয়। গতিকে সেইটো বিশেষকৈ পানীৰ কাৰণে, তাত থকা যিখিনি পানী হয়, পানীৰ কাৰণে যথেষ্ট তাক ব্যৱহাৰ কৰে। গতিকে আৰু কি হয়, তাৰ পানী যিটো আছে সেইটো গ্লুক'জৰ নিচিনাকৈ খুব মিঠা হয়। গতিকে এটা আমি শেহতীয়াকৈ আনিছোঁ নাম হোম প্ৰজাতিৰ নাৰিকল। তাৰ বাহিৰে হাইব্ৰিড আমি তামোল আছে আমাৰ সুমংগলা, ইণ্টাৰমংগলা, তেনেকৈ ধৰণে কিছুমান আমাৰ হাইব্ৰিডৰ তামোল আছে। মধুৰি ধৰক ভিয়েনা আছে, থাই 5, থাই 7 কেজি, তেনেকুৱা ধৰণৰকৈ যিবিলাক মধুৰি থাই ভেৰাইটি হয়। গতিকে এইবিলাকো যথেষ্ট মিঠা আৰু ডাঙৰ। যিটো ভিয়েনাৰ সেইটো আধা কেজিৰ পৰা 3 পোৱা পৰ্যন্ত এটা মধুৰিৰ ওজন হয়। গতিকে তালৈ বগৰীখিনি আপোনালোকক ক'লোঁ। গতিকে ফুলৰ বিভিন্ন ধৰণৰ ফুল আছে, ধৰক আমাৰ হাইব্ৰিডৰ আমলখি, ডালিম, তামোল, নাৰিকল আৰু বিভিন্ন প্ৰজাতি সমাহাৰ আমাৰ নাৰ্চাৰীত আছে বুলি ক'লেই ভুল নহ'ব। গতিকে ফুলৰো যথেষ্ট প্ৰজাতি আমি ৰাখোঁ। গতিকে ছিজন ফুলখিনিতো ৰখাৰ উপৰি বাকী যিখিনি পাৰ্মানেণ্ট হয়, ইনড'ৰখিনি ৰখা হয়। গতিকে আপোনালোকে আমি
বহুত দিব নোৱাৰিলোঁ, যথেষ্ট সংখ্যক পুলি আমাৰ ওচৰত মজুত আছে। গতিকে সাধাৰণতে আমাৰ 4-5মান ভেৰাইটি আছে আমাৰ নাৰ্চাৰীত, ফল মূলৰ পুলি বা ফুলৰ পুলি চব মিলাই মেলি। চ' এয়া যি আমাৰ ছানফ্লাৱাৰ নাৰ্চাৰী ভিতৰ ভাগৰ অলপ দৃশ্য আপোনালোকক দেখাই আছোঁ। দেখিছে ইয়াত এনেধৰণৰ বিভিন্ন প্ৰজাতিৰ আপোনালোকে ফল ফুলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে পুলি পাব। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ বিশেষকৈ যি মৰাণ, এই মৰাণ টাউনৰ বা এইটো অঞ্চলৰ একমাত্ৰ যি বিশেষকৈ অন্যতম বুলি ক'লেও ভুল নহ'ব, যি এক নাৰ্চাৰী ছানফ্লাৱাৰ নাৰ্চাৰী খুব জনপ্ৰিয়তা লাভ কৰিছে। আৰু এই নাৰ্চাৰীত প্ৰায়ভাগ পুলি বা ফল ফুলৰ আদি কৰি বিভিন্ন ধৰণৰ ইয়াত পুলি পোৱা যায়। চ' এইখিনি মই আপোনালোকক দেখাই আছোঁ। চ' যিসকলে ইচ্ছা কৰে এই নাৰ্চাৰীত আহি পিনে আপোনালোকে খুব কম মূল্যত এনেধৰণৰ আপোনালোকে বিচৰা যি প্ৰকৃতি বা আমাৰ প্ৰাকৃতিক যিবিলাক সৌন্দৰ্যপূৰ্ণ প্ৰভিড আছে এইখিনি আপোনালোকে ইয়াৰ পৰা। তেতিয়াহ'লে বন্ধুসকল বৰ বেছি দেৰি নকৰোঁ, আজি ব্লগটো ইমানতে সামৰিম। আৰু বিশেষকৈ আমি এই যি ছানফ্লাৱাৰ নাৰ্চাৰী সবিশেষ তথ্য আপোনালোকে জনালোঁ। আৰু যিসকলে ভিডিঅ'ত চাই আছে আৰু যিসকলে কৃষক ৰাইজে ইয়াত আহিব বিচাৰে বা ফুল ভাল পোৱা, খেতি ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা যিসকল ব্যক্তি আছে, যিসকলে আহিব বিচাৰে, ইয়াত আহিলে আপোনালোকে খুব কম মূল্যতে এই সবিশেষ যিবিলাক গছপুলি বা যিখিনি ফল ফুলৰ পুলি ক'লে সবিশেষ আপোনালোকে ল'ব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে যিসকলে শেষলৈ চাই আছে আৰু যিসকলে ভিডিঅ' চাই আছে সকলোকে আমি ধন্যবাদ জনালোঁ। আৰু যিসকলে চেনেল ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আহি আপোনালোক পাই থাকে। চ' তেন্তে আজি বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে আজি ব্লগটো সামৰিছোঁ। চ' সকলোৱে কুশল থাকক, বিন্দাছ থাকক, তেতিয়ালৈকে বাই বাই।